পিঁয়াজ আলু চালু কাটি মেলি এইখিনি ৰেডি কৰি দিছোঁ। এতিয়া মই দিছোঁ ইয়াতে দালচেনি ওলাই মিলাইছি, তাৰপিছত আৰু পিঁয়াজখিনি দি দিছোঁ মই, তাৰপিছত অলপ ভাজি লৈ ইয়াত তেনেকুৱাকৈ চাই দিব আপোনালোকে। এতিয়া মই ইয়াতে মাংসখিনি এড কৰি দিম। মাংসখিনি অলপ ভাজি লওঁ। তাৰপিছত মই ইয়াতে হালধি পাউডাৰ আৰু নিমখ এড কৰি লওঁ। তাৰপিছত অলপ জিৰা এড কৰি মই অলপ ভাজি লওঁ। সেইখিনি মোৰ কালাৰ কিমান ধুনীয়া হৈছে, গেছ কৰোঁতে কেনেকুৱা হৈছে। তাৰপিছত মই ইয়াতে অলপ ৰেড চিলি এড কৰিম, কাৰণ কালাৰটো মাংস বনাবতো কালাৰটো ধুনীয়া হ'ব লাগে ন। সেইখিনি কালাৰটো মানে ধুনীয়া হৈছে। এতিয়া মই মছলাখিনি এড কৰি দিম। ইয়াতে আছিলে পিঁয়াজ, নহৰু, আদা, জলকীয়া এইখিনি পেষ্ট কৰিছিলোঁ মই। তাৰপিছত মই ইয়াতে আলুখিনি দিলোঁ। আলু দি মেলি অলপ ভাজি লওঁ। মই এতিয়া অলপ পানী দিওঁ, নহ'লে ইয়াত লাগি ধৰিব মাংসখিনি। এতিয়া অলপ পানী দি দিছোঁ মই। পানী দি মেলি অলপ ভাজি থাকিম মই। ফাইনেলি মোৰ চব্জি ৰেডি হৈ গ'ল গাইছ, চাইছেনে?